আজি এনেকুৱা হ'ব বুলি ভবাই নাছিল। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। ৰাতিপুৱা আজি অলপ উঠা সোনকাল আৰু এটা বস্তু দেখাব আছে আপোনালোকৰ ওচৰত। মই এটা নতুন মাইক্ৰফোন লৈছোঁ, সেইটো বৰ বিশেষ দামীও নহয়। আৰু এইফালে দাদা কেইজনমান আহি গাড়ীখন ঠিক কৰিছে, অকণমান বেয়া হৈছিলে। গাড়ী ঠিক হৈ গ'ল আৰু এতিয়া মই যাব লাগিছোঁ বজাৰ কৰিবলৈ। মাংস আনিব আছে, অলপ দুটা এটা শাক পাচলি আনিব আছে হোটেলৰ কাৰণে। এয়া আমাৰ গৰিসাগৰ ৰাস্তা কম, পুখুৰী বেছি দেই গাইছ। কি ধুনীয়া। আৰু এয়া বজাৰ পাই লৈ ল'লোঁ যিখিনি ল'বলগীয়া আছিলে, মাছ চব্জি, আৰু লৈ পেলাই ঘৰলৈ গ'লোঁ। এইফালে পাই গ'লোহি ঘৰ, আৰু দোকানত সোমাই কৰিবলৈ বহুতখিনি কাম আছিলে। লগতে মাংস বনাব আছিলে, মাংস বনাই থাকোঁতেই পাই গ'লি কাষ্টমাৰ, আৰু কাষ্টমাৰক খুৱাই বোৱাই থাকোঁতেই এটা ঘটনা হ'ল। কি ঘটনা হ'ল আপোনালোকে চাওক। আজি ডাঙৰ স্কেম এটা হৈ গ'ল। মানে মই দোকানৰ কাৰণে এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ এমেজনত, আৰু অলপ আগত দিলেহি অৰ্ডাৰটো, মানে পাৰ্চেল দিলেহি, আৰু পাৰ্চেলটো কি আহিলে চাওক। মই অৰ্ডাৰ কৰিছিলোঁ এই বস্তুটো, টুথপিক ষ্টেণ্ড এটা হয় দোকানৰ বাবে, এইডোখৰ ৰখাবৰ কাৰণে। আৰু এই অৰ্ডাৰটোত আহিছে কি চাওক, জাষ্ট খুলিছোঁহে, স্পঞ্জ দুটুকুৰা আহিছে। এতিয়া এমেজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, কি হ'ব এতিয়া, ৰিফাণ্ড কৰিব লাগিব নহ'লে ৰিটাৰ্ণ কৰিব লাগিব, কি যে হ'ব। আৰু দোকানত লাগি থাকোঁতে সন্ধিয়া হৈ গ'ল, আৰু আজি মিনি ব্লগটো মই ইয়াতে সামৰণি কৰিছোঁ দেই ৰাইজ, বাই।